সেইদিনাখনি বজাৰত কিনিছিলোঁ। এই বন্ধু বান্ধৱীসকল নমস্কাৰ, মই প্ৰাঞ্জল প্ৰতিম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা চেনেলটোলৈ। আৰু গাইজ এতিয়া মানে খুব কুঁৱলী মাৰি আছিলে, এতিয়া কুঁৱলীটো ভাগিলে আৰু আজি মানে গাইজ কালি আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ উইন্স অফ হাজৰিকা, গতিকে যিখন উৰাজাহাজ গৈ গৈ পালেগৈ শিৱসাগৰ ভটীয়া পাৰত উপস্থিত হ'লগৈ অৱশেষত ২৬ দিনৰ মূৰত। আৰু গাইজ আজি এটা ব্লগ নতুনকৈ আকৌ বনাইছোঁ। আৰু মানে গাইজ আজি বা ধৰি বিহুলৈ আৰু কেইদিন আছে, দেওবাৰে হ'লেই উৰুকা আৰু মাত্ৰ 2 দিন। গাইজ কি কৰিব আৰু মানে আপোনালোকৰ খবৰ খাতি জনাব আৰু বিহুলৈ কেনেকুৱা আপোনালোকে প্ৰস্তুতি চলাইছে। আজি এটা ভিডিঅ' বনাই দিলোঁ, আহক আজি আমাৰ নিউ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে কালি অনা এইটো স্পৰ্টিং পিন্ধি দিলোঁ আৰু মানে এইবিলাক মানে আৰু কুঁৱলী মাৰি আহিছিলে বোলে, কুঁৱলীও ভাগিলে আৰু কি ক'ম কি হেৰি কৰিম। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকক দেখাওঁ ধুনীয়াকৈ। তাৰপিছত বাকী বিহু মানে খৰি চৰি কাটিব লাগিব অলপ, তেনেকৈ দি হ'ব। আৰু আহক আজি আমাৰ নিউ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, নতুন ভিডিঅ'টো, আৰু লগতে আপোনালোকক দেখাওঁ। অথনি মানে বহুত বেছি কুঁৱলী মাৰি আহিছিলে, এতিয়া কুঁৱলীটো মানে ভাগিলে আৰু কুঁৱলীটো ভগাৰ কাৰণে বহুত মানে ভালো নহ'লে মানে দেখাই নোপোৱা লেখীয়া হৈ যায় কুঁৱলী মাৰিলে। আৰু মানে গাইছে আহক আজি আমাৰ ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ আমি মানে আৰম্ভ কৰোঁ, আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। উইন্স অফ হাজৰিকা, আকৌ উইন্স অফ হাজৰিকাত ধুনীয়াকৈ ৰেষ্টুৰেণ্ট হ'ব। ৰেষ্টুৰেণ্টখন কেতিয়ালৈ হ'বগৈ আমি কোৱা নাই, মানে তাত কোৱা নাই কেতিয়া মানে কামখিনি কেতিয়ালৈকে হয়, মানে তেওঁলোকে মানে হেৰি কৰিব পৰা নাই আচলতে, মানে গেৰাণ্টি দিব পৰা নাই কেতিয়ালৈ মানে হ'বগৈ। আৰু মানে হোৱাটো হ'বগৈ মানে প্ৰায় মানে 1 বছৰ বা 6 মাহৰ ভিতৰত মানে কমপ্লিট হ'বগৈ। আৰু সকলোৱে তাত ধুনীয়াকৈ মানে হোটেলত বা ৰেষ্টুৰেণ্টত গৈ ধুনীয়াকৈ সেই উৰাজাহাজৰ ভিতৰত ধুনীয়াকৈ আপোনালোকে মানে উপভোগ কৰিব পাৰিব। আপোনালোকে যিটো মানে প্লেনত উঠা যিটো মানে মজা, সেই মজাটো আপোনালোকে তাত মানে সেই উপভোগ তাত মানে আপোনালোকে অনুভৱ কৰিব পাৰিব আচলতে, বুজি পালে। আপোনালোকে অনুভৱ কৰি ধুনীয়াকৈ তাত গৈ ধুনীয়াকৈ মানে ফূৰ্তি লাগিব, আনন্দ লাগিব। আপোনাৰ তাত গৈ ধুনীয়াকৈ একদম বহুত বেছি ভাল লাগিব। সকলোৱে মানে অধীৰ আগ্ৰহে বাট চাই আছে যেতিয়া মানে উৰাজাহাজ ৰেষ্টুৰেণ্টখন কেতিয়ালৈকে অ'পেনিং হয়, তাৰ বাবে মানে সকলো অসমবাসী আজি অধীৰ আগ্ৰহে বাট চাই আছে, কেতিয়া হ'ব কেতিয়া হ'ব কেতিয়া হ'ব। আমি আগৰ পৰাই অধীৰ আগ্ৰহে যে বাট চাই আছিলোঁ। মুম্বাই বা যেতিয়া মুম্বাইত কিনিছে, এখন কিনি পিনি যেতিয়া প্ৰথম ভিডিঅ'টো যেতিয়া দিছে, তেতিয়াৰ পৰা আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ, কেতিয়া আহিব কেতিয়া হ'ব কেতিয়া হ'ব। এতিয়া আগ্ৰহে হোৱাটছআপত আপোনালোকক আমি দেখালোঁ। কালি ৰাতি আমাৰ হাঁহত উপস্থিত হৈছিলেহি, তেতিয়া দেখালোঁ। এতিয়াও আমি অধীৰ আগ্ৰহে বাট চাই আছোঁ ৰেষ্টুৰেণ্টখন কেতিয়া হয়। এতিয়া তথাপিও তাত মানে ৰেষ্টুৰেণ্টখন মানে অ'পেনিং নোহোৱাৰ আগতে এতিয়া বনাই থাকোঁতে এতিয়া বনাই থকা কেইদিনমানৰ পিছতে আপোনালোকক ধুনীয়াকৈ 1 মাহমানৰ পিছত মানে দেখামগৈ। অলপ মানে কমপ্লিট হ'ব, বাকী মানে পাংগা চাংগা যিবোৰ আছে, মানে যিবোৰ ইঞ্জিন আছে বা যিখিনি হেৰি আছে, লগতে ধৰক মানে এইবিলাক মানে যিবিলাক যে আছে ধৰক পাখিবিলাক, সেই পাখিবিলাক তাত মানে লগাব, যিবিলাক মানে পাংখা বা পাখি এইবিলাক, আৰু লগতে মানে সেইখিনি লগাবগৈ তাত। মানে তাত গৈ এটা ভিডিঅ' মানে বনামগৈ ভটীয়া পাত, য'ত মানে প্লেনখন তাত বহাবগৈ, মানে তাত ধুনীয়াকৈ দেখাব তাত। সেইকাৰণে এতিয়া মানে ধুনীয়াকৈ আপোনালোকক দেখাম, আপোনালোকক চাব, আপোনালোকে মজা পাব চাই। মানে ভটীয়া পাত গৈ ধুনীয়াকৈ বনাম, মানে আপোনালোকক দেখাম। আৰু আহক ধুনীয়াকৈ ভিডিঅ'টো, আৰু লগতে মানে আপোনালোকক খুব মজা দিম, দেখুৱাম, বুজি পালে গাইছ। আহক আজি ভিডিঅ'ত বাকীখিনি আমি উপভোগ কৰোঁ। আৰু এইমাত্ৰ মানে খৰি দুডাল কাটি দিলোঁ, মানে খৰি অকণমান সৰু হোৱা গছ এটা কাটি দিলোঁ মেজি খৰিৰ কাৰণে, আৰু তাত মানে বাকীটো আছে এতিয়া কাটি দিলোঁ, আৰু বাকীখিনি আৰু কাটিবলগীয়া আছে, কাটিম আৰু সেইখিনি। আৰু এতিয়া খৰিডাল কাটি দিলোঁ, এডাল দেখিলে খৰিডাল কাটি হ'ল। এতিয়া মানে ভাত খাওঁ, ভাত খাই পিনি নহয় গতিকে খৰিটো লাগিবই, গতিকে বাকীটা ভাত খাই হ'ব মানে কাটিব লাগিব। আৰু এতিয়া ভাত খালোঁ, ভাত খাই পিনি বাকীখিনি কি কৰোঁ কৰিম আৰু আপোনালোকক দেখাম। আৰু মানে গধূলিলৈকে ব্লগটো হ'ব, ডেইলি ব্লগ বনাইছোঁ আৰু গাইজ মানে নৰ্মেল ব্লগ, আৰু আপোনালোকে চাব, বুজি পালে। আৰু বাকীখিনি যি দেখাওঁ আহকচোন আপোনালোকে দেখাব পাৰোঁ। মানে বিশেষকৈ মানে কি ক'ম আৰু গাইজ, বিশেষকৈ মানে এতিয়া বিহুৰ বতৰ জানেই আৰু, বিহু বতৰ হয় নে নহয়। বিহু বতৰত আৰু কিমান কি লাগে, খৰি লাগে, হেৰি লাগে, মানে জানেও। এতিয়া বৰ্তমান মানে মানুহ বিহুৰ প্ৰস্তুতি চলিছে। আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকৈ চাব বুলি আশা কৰিলোঁ। বাকীখিনি কিনো কৰিম আৰু কিনো দেখুৱাম, কিনো নেদেখুৱাম আৰু একো নাই। ধুনীয়াকৈ আপোনালোকৰ মানে বাকী গধূলিয়ে আপোনালোকক দেখাম। আৰু মানে গাইজ মানে কি ক'ম আৰু, এইডাল আমাৰ মানে কি নহয় জানো গাইজ, হয় নে নহয় গাইজ। কিবা
আৰু গাইজ খৰি বুলিবলৈ আৰু এই কাটি থোৱা আছে আৰু কাইলৈ মানে কেইটামান কাটিব লাগিব মানে গাইজ মানে আজি অলপ মানে কাটিলোঁ মানে খৰি আজি অলপ ফালিলোঁ আৰু বাকীখিনি কাইলৈ ফালিব লাগিব অলপ ডাঙৰ মস্তখিনি কাইলৈ ফালিব লাগিব কাৰণ মেজিৰ কাৰণে ফালিব লাগিব এইখিনি মেজি তেনেকৈ নবনাওঁ এনেই আৰু তথাপিও মেজিত বোলে ফালি দিলে মানে কি হয় মেজিত মানে বহুতখিনি খৰি এনেই মেজি পৰি পেলাই মানে আৰু আজি মানে ব্লগটো মানে শেষ কৰিম এতিয়া ব্লগটো বেছি সময় নাই আৰু ৰাতি আপোনালোকৰ ভিডিঅ'টো শেষ কৰিম ভিডিঅ'টো শেষ কৰাৰ আপোনালোকে চাই থাকিব আৰু ৰাতি ভাত খাম তাৰপাছত ভিডিঅ'টো শেষ কৰি আপোনালোকে চাই থাকিব আৰু আহক আৰু বাকীখিনি আপোনালোকক দেখুৱাওঁ আপোনালোকে চাওক আৰু উপভোগ কৰক আৰু গছডাল কাটিছিলোঁ সেইফালৰ পৰা কাটিছিলোঁ আমাৰ বাৰীটো মূৰৰ পৰা কাটিছিলোঁ গাইজ আৰু মানে গাইজ মানে এইফালে মানে অকণমান মানে আমাৰ এইটো পুখুৰীটো বোলে কিনাৰফালে অকণমান এনেকৈ ৰাস্তা এটা হৈ আছে আৰু মানে এনেকৈ কৰি এনেকৈ এই গছডাল কাটিছিলোঁ গাইজ এইফালে আছিলোঁ এইফালেও এনেকৈ ধুনীয়াকৈ আৰু মানে এই বাৰীখন মানে ধুনীয়াকৈ আমাৰ আৰু বাৰীখন এইফালে ধুনীয়াকৈ অলপ মানে এইফালে আছে মানে বহুত আগলৈকে আছে আৰু এইবিলাক মানে চিটি সৰু সৰুবিলাক এইবিলাক মানে চিটি এইবিলাক থৈ দিয়া আছে এইবিলাক কাটি থৈ দিছে বাকীখিনি সেইবিলাক পাত চাত যে পৰি আছে আপোনালোকে দেখিছে এইখিনিয়ে কাটিছিলোঁ আৰু বাকীখিনি আৰু এইফালে জংঘল এইবোৰ মানে বাকী পথাৰডোখৰ মানুহে আৰু বাকী সেইটোৱে কাটিছিলোঁ এই মূঢ়া এটা দেখিছে এই মূঢ়াটো আৰু সেইটোৱে কাটিছিলোঁ মূঢ়া বাকী সেইফালে দেখিছে পুৰণা বহুত মূঢ়া পৰিছিল বহুত ডবল মূঢ়া দেখিছে ডবল গছযোৰ আছিলে সেইফালে সেইডাল মানে কাটি দিয়া হ'ল মানে সেইডাল কাটি দিয়া হ'ল মানে কি ধুমুহাত ভাগিলে ধুমুহাত ভগাৰ কাৰণে কাঠ চাঠ ফালি আৰু মানে সকলোখিনি হৈ গ'ল তাৰপিছত মাৰ মানে সেইখিনি আছে আৰু মা মানে গাড়ী সীমাটো আৰু বাকীটো কি ক'ম আৰু গাইছ বেলেগ একো নাই আৰু মানে আৰু এইবিলাক মানে সাঁচি গছ আৰু সাঁচি পুলি আৰু বাকীখিনিতো মানে কি দেখুৱাম আৰু আপোনালোকক আৰু বা বাকী আপোনালোকক দেখুৱাচোন আহক আপোনালোকে মোৰ ভিডিঅ'টো উপভোগ কৰক গাইজ মানে আৰুতো বেলেগ কি দেখুৱাম আপোনালোকক বুজি পালে তেনেকৈ ভালতো একো মই দেখুৱাব নোৱাৰোঁ তথাপিও আৰু চেষ্টা কৰিছোঁ আপোনালোকক ভাল কিবা এটা মোৰ ফালৰ পৰা উপহাৰ দিবলৈ অসমবাসী ৰাইজক উপহাৰ দিবলৈ আৰু মই চেষ্টা কৰি আছোঁ বাকীখিনি আৰু দেখাব লাগিব আপোনালোকক মানে জনাব লাগিব কি অসমৰ তিনিটা বিহু হৈছে ৰঙালী বিহু ভোগালী বিহু আৰু কাতি বিহু গতিকে কাতি বিহু কঙালী গতিকে মানে বহাগ বিহু ৰঙালী আৰু মাঘৰ বিহু ভোগালী মানে মাঘৰ বিহুটো ভোগৰ মানে খোৱাৰ সেইখিনি ভোগালী বিহুটো খোৱাৰ বিহু কাৰণে সকলোৱে মানে খোৱাটোত বেছি গুৰুত্ব দিয়ে সেইকাৰণে বুজি পালে মাছ মাংস বাদে হৈ পিঠা পনা বাদে ভোগালী মানে ভোগৰ এক ভোগালী আৰু কি ক'ম কি নক'ম আৰু বাকী মানে আহক আৰু গাইজ মানে এনেকৈ ভিতৰত এতিয়া সোমাই যাওঁ আৰু ভিতৰতো এন্ধাৰ লাগিছে এইটো লাইটটো জ্বলাই গ'লে তাৰপিছত পোহৰ হৈ যাব এইটো পোহৰ হৈ গ'ল পোহৰ পাছত বাকীখিনি খাই লওঁ চাহ আৰু মানে জলপান মানে মানে জলপানৰ লগত গাখীৰ নাই গুৰ আছে চিৰা আছে আৰু লগত মানে গাখীৰ অনা নিচিনাকৈ আনিব লাগিব কাইলৈ আৰু চাহ খাই লওঁ চাহ খোৱাৰ পাছত বাকীখিনি হ'ব এতিয়া চাহটো খাওঁ জলপান খাব লাগিব এতিয়া চাহ খাই লওঁ তাৰপিছত বাকী আপোনাক দেখাম বুজি পালে চাহটো কিন্তু ৰঙা চাহ মানে ক'লা চাহ ভাল লাগে খাই গাখীৰটো বেছি ভাল লাগে শুকানকৈও ভাল লাগে আৰু চাহ খাই বঢ়িয়া আপোনালোকে কেনেকৈ খাই আৰু গাইজ এতিয়া দোকান যাওঁ ব'লক ধুনীয়াকৈ আৰু তাৰপাছত ভিডিঅ'টো কাইলৈহে এদায় কৰিম যেন পাইছোঁ কাইলৈও এদায় কৰোঁ কাইলৈহে এদায় কৰিব ঠিকনা নাই আপোনালোকে চাই দিব খালি আজি এয়া বজাৰ আহিছোঁ বজাৰত মানে আজি মানে বিহু বজাৰ বহিছে আজি শনিবাৰ বজাৰ আজি শনিবাৰ বজাৰ কাইলৈতো জানে উৰুকা সেইকাৰণে আজি বিহু বজাৰ বহি গৈছে শনিবাৰে ধুনীয়াকৈ আৰু ইয়াত বহুত বেছি মানে বস্তু ওলাইছে আজি বিহু বজাৰটো বহুত বেছি মানে আজিকালি মানুহৰ সমাগমটো বেছি কাৰণ বিহুৰ কাৰণে বহুত বেছি এইবিলাক মানে বস্তু মানে বহুত হেৰি গৈছে মই মানে এটা বিচাৰি গৈছোঁ জাম্পাৰটো কিন্তু মই পোৱা নাই মোৰ মানে বিচাৰা বস্তুটো সেইদিনাখনি বজাৰত কিনিছিলোঁ আকৌ কাপোৰৰ বজাৰ লৈ যাম দুটামান আজি আকৌ বেলেগ বস্তু যাবলগীয়া আছে কাপোৰ চাবলৈ গ'লে মানে বিচৰা বস্তুটো বিচাৰি পোৱা নাই বেলেগ দেখুৱাইছে কি পচন্দ হোৱা নাই সেই গাইজ এতিয়া মানে বজাৰখন ভাগিব হ'ল যিটো বস্তু বিচাৰিছিলোঁ নাপালোঁ জাম্পাৰ বিচাৰিছিলোঁ জাম্পাৰ নাই বুলি আৰু এতিয়া বন্ধু বান্ধৱীক এতিয়া ঘৰত যাওঁ ভাল জাম্পাৰ জেকেট এটা বিচাৰিছিলোঁ বিহু বজাৰ সেইটোও নাপালোঁ সেইটোও নাই বেলেগ আছে বেলেগ কিন্তু পচন্দ নহয় নাই দিলোঁ